নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটি ভিডিঅ'ত। আৰু আপোনালোকে চাই আছে ৰাহুল গোস্বামী ব্লগ চেনেল। নমস্কাৰ বন্ধুসকল, আমি আহি পাই গৈছোঁ হাঁচপানী। চাওক লোকেশ্যনটো। আৰু এইটো এটা পুৰণা ফেক্টৰী হয়, আপোনালোকক দেখাই আছোঁ। আৰু চাই থাকক আমাৰ ভিডিঅ'ত, আৰু ভাল ভাল লোকেশ্যন আমি দেখাম। এয়া চাওক কিমান ধুনীয়া এটা প্লেচ। এইটো এটা চাহপাতৰ ফেক্টৰী হয়। পাহাৰৰ ওপৰত এতিয়া চাওক কিমান ধুনীয়া এখন লোকেশ্যন। এতিয়া আমি পাথৰত উঠিম, তো বলক চাই থাকক আমাৰ ভিডিঅ'ত। আমি আহি এটা ধুনীয়া প্লেচত পাইছোঁ, তো ভিডিঅ'টি চাই থাকক আগলৈ। মোৰ বেক চাইডে চাওক এটা ধুনীয়া পৰিৱেশ, এটা ধুনীয়া লোকেশ্যন। তো আমি ওপৰলৈ আৰু এয়া হিল চাওক কিমান ডাঙৰ এটা প্ৰকাণ্ড হিল। আৰু আছে সেইফালে চাওক কিমান ডাঙৰ ডাঙৰ হিল আছে। এইটো লোকেশ্যন আছে হাঁচপানী ডিজুবিলি কলনী 18 নম্বৰ লাইন। ইয়াতে আছে এইটো প্লেচ। আপোনালোকে আহিব আৰু এই প্লেচখনৰ মনোৰম দৃশ্যৰ উপভোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ লগত 3জন ইউটিউবাৰ আছে, তেখেতলোকক আপোনালোকক পৰিচয় কৰাই দিম। তো বলক পৰিচয় কৰাই দিম। আৰু বন্ধুসকল আপোনালোকক হাতী দেখাম। তো বলক হাতী দেখাম এতিয়া আপোনালোকক, চাই থাকিব ভিডিঅ'টো।
আমি এতিয়া একদম হাতীৰ ওচৰত পাই গৈছোঁ। এইয়া চাওক হাতী, গণেশ বাবাজী চাইছে, ছেম হাতীৰ নিচিনা লাগে, দূৰৰ পৰা হাতী বুলি আমি ভাবিছোঁ। এয়া চাওক হাতীৰ নিচিনা লাগিছে নে নাই, কমেণ্টত প্লিজ জনাব। মোৰ লগত আছে আমাৰ ইউটিউবাৰ মণ্টু, লগতে ৰাহুল আছে, বিকু আছে। তো সিহঁতক চিনাকি কৰি দিম। আমি এতিয়া বিকুৰ ইন্ট্रोডিউস लम। हेलो गाइस, आप सब कैसे हो? आशा करता हूँ आप लोग ठीक ठाक ही होंगे। और मेरे चैनल का नाम है एस बिकू, चक्रवर्ती मारने से आ जाएगा। और दूसरा है हमारे साथ राहुल, ये चक्रवर्ती, वो भी थोड़ा कुछ बोलना चाहता है इधर, वो बोलेगा अभी। তো মোৰ চেনেলৰ ডিছক্ৰিপশ্যনত আপুনি ইয়াৰ লিংকটো মই দি দিম, তো তাত গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব। সাবস্ক্ৰাইব নকৰিলে আপোনাক মই বহুত বেয়া পাম, ঠিক আছে? তো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ঘণ্টিটো আগত পূজাত যেনেকৈ মানুহে বজাই দিয়ে, ঘণ্টিটো তেনেকৈ বজাই দিব, ভাল লাগিব মনটো। তো এতিয়া আমি মণ্টুৰ ওচৰত যাম আৰু মণ্টুৰ ইন্ট্ৰডাকশ্যন ল'ম। এয়া আমাৰ মাজত মণ্টু আছে। মণ্টু কিবা ক'বা আমাৰ ছাবস্ক্ৰাইবক? তো নমস্কাৰ বন্ধুসকল, কেনে আছে? নিশ্চয় ভালে আছে আপোনালোকে। তো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, ৰক 2020 আছাম, আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। আৰু ৰাহুলৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ মোৰ লিংকটো থাকিব, তো ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব। তো এতিয়া আমি ৰাহুলৰ ইন্ট্ৰডাকশ্যন ল'ম। আমাৰ লগত ৰাহুল ভাই আছে। তো ৰাহুল ভাই কিবা ক'বা আমাৰ? हे गाइस, कैसे हो? आई होप आप लोग अच्छा होंगे, मस्त होंगे, बढ़िया होंगे। सो गाइस, मेरे चैनल सब्सक्राइब कर देना। मेरा चैनल का नाम है देसी राहुल बॉय। তো ইয়াৰ চেনেলৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত পাই যাব। তো তাত গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টাই বাটনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। তো যোনে যোনে মোৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব, লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো। তো আজিলৈ ইমানতে ভিডিঅ'টি সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় ভাৰত।